আপোনালোকে কঁঠাল কোনে কোনে ভাল পায়, কাৰ কাৰ প্ৰিয় জনাবচোন দেই। মোৰ কিন্তু খুব প্ৰিয়, পকাই হওক বা কেঁচাই হওক। আজি এটা বাৰী কঁঠাল পাৰিলোঁ, আৱতৰীয়া কঁঠাল। তাকে বোলো ভিডিঅ' এটাও বনাই থওঁ, আপোনালোককো দেখুৱাই লোভ লগাওঁ। আপোনালোকৰ লোভ লাগে নে নালাগে। এই আধা টুকুৰা 200-300 মানক বিলালোঁ আৰু আধা টুকুৰা আছে। এয়া কেইটুকুৰামান কৰি থৈছোঁ আৰু 200-300 মানক দিব লাগিব ওচৰৰ। তাৰপিছতে এয়া মই খাবলৈ লৈছোঁ কেঁচাই খোৱা কঁঠাল। এয়া মই নিমখ জলকীয়া চব গোটাই লৈছোঁ। গুটিকেইটাও দেখুৱালোঁ, আৱতৰীয়া গুটি দেখিয়ে ভাল লাগিছে নহয়নে বাৰু। আহাৰ শাওণমহীয়া যেনেকৈ মানে পৰিণত হয় তেনেকৈ পৰিণত হৈছে। আৰু কঁঠালৰ মুচি গছত আৰু আছে, আৰু এটা ডাঙৰ কঁঠালো আছে। এয়া খাই থাকিম এতিয়া লাহে লাহে বনাই বনাই। ইমানখিনি অকলে খোৱাও সম্ভৱ নহয়, সেইকাৰণে বিলাই দিলোঁ অলপ, আৰু অলপ মোলৈ ৰাখিম আৰু হৈ যাব। আপোনালোককো দেখুৱালোঁ, লোভ লগালোঁ। আজিলৈ বাই।